যোৱা কেইদিন আগতে আমি এটি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নগাঁও আমবাগানস্থিত কাৰ্যালয়ত ভাৰতীয় গণ পৰিষদ দলৰ 10 নং লোকসভা সমষ্টিৰ ভাৰতীয় গণ পৰিষদ দলৰ প্ৰাৰ্থী শৈলেন চন্দ্ৰ মালাকাৰ আহি উপস্থিত হৈছিল আৰু ঠিক আজিও ভাৰতীয় গণ পৰিষদ দলৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী তেখেত আহি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্যালয়ত উপস্থিত হৈছেহি। আমি দেখুৱাব বিচাৰিম তেখেতৰ প্ৰতিচ্ছবি, তেখেতৰ পৰিচয় আমি জানিব বিচাৰিম এই মুহূৰ্তত আৰু তেখেতৰ পৰা আমি বহু কথাই ইতিমধ্যে জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শান্তনু মুখাৰ্জী। মই নগাঁও লোকসভা সমষ্টিৰ মই ভাৰতীয় গণ পৰিষদ দলৰ প্ৰাৰ্থী আৰু আপোনালোকৰ এই অঞ্চললৈ আহিলোঁ, আমবাগান অঞ্চললৈ। গতিকে ৰাইজৰ লগত কথা পাতিলোঁ, ভাল লাগিছে, যথেষ্ট সঁহাৰি পাইছোঁ। আমাৰ বিশেষকৈ ভাষিক সংখ্যালঘু মানুহৰ ৰাইজৰ লগত মই লগ কৰিছোঁ আৰু নিশ্চয় আশাবাদী ৰাইজৰ ওচৰত মই ভোট ভিক্ষা খুজিবলৈ আহিছোঁ। ৰাইজে সহায় জনাইছে আৰু বিগত দিনত আমাৰ ৰাইজৰ লগত যিধৰণে প্ৰতাৰণা কৰা হৈছে, ৰাইজে এটি কথা কৈছে যে অহা দিনত এই প্ৰতাৰণাৰ উত্তৰ দিয়া হ'ব। গতিকে মই আশাবাদী নিশ্চয় ৰাইজে মোক জয়ী কৰিব। আপুনি 9 নং নগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে ভাৰতীয় গণ পৰিষদ দলৰ। হয়, আপোনালোকে কিহৰ এজেণ্ডা, কিহৰ ভিত্তিত আপোনালোকে ভাৰতীয় গণ পৰিষদ দলৰ পৰা প্ৰাৰ্থী দিছে, যে ৰাইজক আপোনালোকে কি আশ্বাস দিছে? চাওক, কথাটো হ'ল যে আজি ৰাইজে আমাক স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাইছে। সিদিনাখন আমি কাজিৰঙা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছিলোঁ। লগতে আমাৰ প্ৰাৰ্থী তথা আমাৰ দলৰ জ্যেষ্ঠ উপসভাপতি শৈলেন চন্দ্ৰ মালাকাৰ ডাঙৰীয়া উপস্থিত আছে। আমি সঁচাকৈ ৰাইজৰ পৰা সঁহাৰি পাইছোঁ। ৰাইজে বিগত দিনত কংগ্ৰেছৰ অত্যাচাৰত অতিষ্ঠ হৈ পেলাই বিজেপিক আঁকোৱালি লৈছিলে। এই বিজেপি দলৰ সময়তে এওঁলোকৰ শাসনকালতে 19 লাখ মানুহক NSCৰ পৰা NSC ওলাই দিলে। তেওঁলোকৰ বায়'মেট্ৰিক্স সংগ্ৰহ কৰি পেলাই তেওঁলোকৰ আধাৰ কাৰ্ড ব্লক কৰিলে। এতিয়া সেইসকল মানুহৰ ৰেচন কাৰ্ড নোহোৱা হৈছে। তেওঁলোকৰ অহা দিনত চক্ৰান্তকাৰী হিচাপে এওঁলোকক এতিয়া ভোটাধিকাৰো কাঢ়ি লোৱা হ'ব। কিন্তু আমি সকলোৱে জানো যে আধাৰ কাৰ্ড ইমান এটা এচেঞ্চিয়েল বস্তু হৈছে, যিটোৰ জৰিয়তে সকলো বস্তুতে চৰকাৰে লিংক কৰি আছে। তাৰে আমি ইতিমধ্যে আমাৰ ভোটাৰ কাৰ্ডখিনি আমি লিংক কৰিলোঁ আৰু যিসকল মানুহৰ আধাৰ নাই, যিসকল মানুহৰ আধাৰ হোল্ড কৰিছে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে, ইচ্ছাকৃতভাৱে, সেইসকলৰ মানুহৰ ভোটাধিকাৰ তেওঁলোকে কাঢ়িব। আৰু বিজেপিয়ে যিধৰণে প্ৰতাৰণা কৰিলে আমাৰ ভাষিক সংখ্যালঘু তথা ধৰ্মীয় সংখ্যালঘু ভাইসকলৰ লগত, তে এইবাৰ সংখ্যালঘু ৰাইজে টঙালি বান্ধিছে আৰু প্ৰত্যুত্তৰ এটাই দিবলৈ বিজেপিক যিহেতু বলেৰে নোৱাৰে, নিজৰ বুদ্ধিৰে EVMত আমাৰ দলৰ ভোট দি পেলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু বিজেপিক পৰাভূত কৰিব। আপুনি নিশ্চয়তা দিব পাৰিছেনে যে আপুনি নগাঁও সমষ্টিৰ লোকসভা সমষ্টিৰ পৰা জয়ী হৈ আহিব বুলি? 100% আই এম কেপেবল, আই হেভ বিন কেপেবল, আই এম ফিটেড অলছ'। গতিকে মই নিশ্চিত জিকিম। ৰাইজে মোক আশীৰ্বাদ কৰিব, ৰাইজে মোক যথেষ্ট সঁহাৰি জনাইছে আৰু আপোনালোকৰ এই অঞ্চলত আহি পেলাই মই ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ আৰু মোৰ কনফিডেঞ্চ বাঢ়িছে যে মোক 100% বিশেষকৈ ভাষিক সংখ্যালঘু মানুহে মোক আদৰি ল'ব, মোৰ নিজৰ জনগোষ্ঠী। ন' ডাউট উই আৰ এছামিজ। মোক অসমীয়া ৰাইজেও মোক মৰম কৰিছে, কিয় ময়ো অসমীয়া হয়। গতিকে আমাক সকলো শ্ৰেণীয়ে ৰাইজে আদৰি লৈছে, কিয়নো ৰাইজে ৰাতি আপোনাৰ 1200 টকা পাইছে, আইসকলে ৰাতিপুৱা আপোনাৰ গেছৰ চিলিণ্ডাৰ 1300 টকা ভৰিব লগা হৈছে। গতিকে তেওঁলোকে কৈছে, বোপাই এই মামাই চামুচেদি বেলচা মাৰি লৈছে, এইবাৰ আমি তেখেতক বেলচা মাৰিম। আপুনি এতিয়া আপোনাৰ নগাঁও সমষ্টিবাসীক আপুনি কি আহ্বান কৰিব? মই সদৌ প্ৰথমতে জয়তে মই নগাঁও সমষ্টিত সংসদীয় সমষ্টিৰ সমূহ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰাইজক অনুৰোধ জনাইছোঁ, ৰাইজ আপোনালোকে বহুবাৰ পৰিৱৰ্তন কৰিছে, এইবাৰো পৰিৱৰ্তন কৰক। যদি আমি জয়ী হৈ যাওঁ, জয়ী হোৱাটো আমাৰ খাটাং, আৰু আমি জয়ী হ'লে ভোটাৰ মিছইউজ প্ৰিভেনশ্যন এক্ট আনিম। কিয়নো সকলোৱে সন্মতি জনাইছে, আমি দেখিবলৈ পাইছোঁ এই ভোটাৰ নামত সাধাৰণ নিৰীহ মানুহক, ভাৰতীয় মানুহক হাৰাশাস্তি কৰি থকা হৈছে।
দুলালপাৰৰ পৰা আৰম্ভ কৰি সুব্ৰতদেৱৰ পৰা আৰম্ভ কৰি অলেখ নাম আছে, নীৰদ বৰণ দাস, তেনেকুৱা বহুত নাম আছে। বঙাইগাঁৱৰ আপোনাৰ অভয়পুৰীৰ হৰেশ্বৰ দাসক আমি মুকলি কৰিব পাৰিছোঁ আমাৰ ভাতৃ সংগঠন দি পেলাই বা বিভিন্ন আমাৰ সমাজসেৱী মানুহৰ জৰিয়তে। ঠিক তেনেকুৱা আপোনাৰ লাল গণেশৰ গুৱাহাটী লাল গণেশৰ ওদাল বাক্ৰাৰ অমিত বস বুলি 22 বছৰীয়া ল'ৰাজনক বিদেশী বনাই পেলাই জেলত ৰাখিছিলে, আমি সেই ল'ৰাজনক আমি মুক্তিৰ হেৰি কৰিছোঁ। তেনেকুৱা পাৰ্বতী দাস পৰা আৰম্ভ কৰি আৰু বিভিন্ন আমি সমাজৰ মানুহক হেল্প কৰিছোঁ। কিন্তু আমি সকলোকে অনুৰোধ কৰিছোঁ যে যিহেতু এইটো আমাৰ দুৰ্ভাগ্য, অসমত বাঙালীসকলৰ দুৰ্ভাগ্য যে বাঙালী হোৱা মানে বিদেশী বুলি চৰকাৰে এটা চিল লগাই দিয়ে। যিকোনো দলৰ চৰকাৰ নহওক, সেই জাতীয়তাবাদী হওক বা ৰাষ্ট্ৰীয়তাবাদী হওক, সকলো দলৰ চৰকাৰে আহি পেলাই আমাৰ মানুহখিনিকে বলিকা বাখৰা বনাইছে। গতিকে আমাৰ যিসকল ভাতৃ সংগঠন আছে, তেওঁলোকৰ যিসকল নেতা, স্থানীয় নেতা আছে, তেওঁলোকৰ যোগাযোগ কৰক, নিশ্চয় আমিও সহযোগিতা কৰিম অহা দিনত। আৰু স্পষ্টকৈ কৈছোঁ, আমাক ৰাজনৈতিক ক্ষমতা লাগিব। ৰাজনৈতিক ক্ষমতা পালে আমি ডি ভোটাৰ মিছ ইউজ প্ৰিভেনশ্যন এক্ট আনি পেলাই চিৰজীৱনৰ কাৰণে অসমৰ পৰা আমি ডি ভোটাৰ নাইকিয়া কৰিম। আৰু কিয়নো এইটো এই কাৰণে দৰকাৰ আছে যে আমি ইতিমধ্যে NRCৰ জৰিয়তে আমাৰ ৰাইজসকলে প্ৰমাণ দিলে যে আমি সকলোৱে ভাৰতীয়। কিয়নো NRC মতে 71ৰ আগত অহা ডকুমেণ্টছ থকা মানুহক এপ্লাই কৰিব পৰা হৈছিলে। গতিকে তেনেকুৱা মানুহে এপ্লাই কৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে বাপেকৰ নাম আছে, জীয়েকৰ নাম নাই, সৰু ভায়েকৰ নাম আছে, ডাঙৰ ভায়েকৰ নাম নাই, ডাঙৰ ভায়েক বিদেশী, সৰু ভায়েক ভাৰতীয়। গতিকে এনেকুৱা অলেখ দেখিছোঁ। গতিকে অত্যাচাৰ, আমি এই অত্যাচাৰৰ চিৰদিনৰ কাৰণে অন্ত কৰিব বিচাৰিছোঁ। সেইকাৰণে ৰাইজক কৰজোৰে অনুৰোধ কৰিছোঁ যে ৰাইজে আমাক জয়ী কৰক। আমি ডি ভোটাৰ মিছ ইউজ এক্ট আছে। তাৰোপৰি চাওক, এতিয়া আমাৰ ল'ৰা ছোৱালীখিনি সংস্থাপন লাগে। বিশেষকৈ আমাৰ ল'ৰা ছোৱালীখিনি কেৰালাত কাম কৰিবলৈ যায়, কি দৰকাৰ আছে? অসমত লাখ লাখ কোটি কোটি টকা কণী বাহিৰৰ ৰাজ্যৰ পৰা আহে। আমাৰ ইয়াতে ইমান ধুনীয়া ধুনীয়া প্ৰাকৃতিক ৰিচোৰ্চ আছে। এতিয়া আমাৰ মাছ আনিব লাগে বাহিৰৰ পৰা। আমাৰ ইয়াতে জলসিঞ্চনৰ কিমান সুবিধা আছে, কিমান ডাঙৰ ব্ৰহ্মপুত্ৰ নদী আছে বা তেনেকুৱা আৰু অলেখ নদী আছে। কিন্তু এইসকল চৰকাৰে একো ব্যৱহাৰ কৰা নাই, সদুপযোগ হোৱা নাই। আৰু তাৰ সলনি আমি গম পাইছোঁ যে এটি দুষ্ট চক্ৰই কমিশ্যনৰ কাৰণে এই বহিৰা ৰাজ্যৰ পৰা ব্ৰইলাৰ মুৰ্গীৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰকম বস্তু তেওঁলোকে আনি আছে, যিটো আজি 10 বছৰ আগত কংগ্ৰেছ চৰকাৰৰ সময়ত হৈছিলে। সেইসকলে এতিয়া দিনত আকৌ তেনেকুৱা কাম কৰি আছে, জাষ্ট নিজৰ চিণ্ডিকেট চক্ৰ বজাই ৰাখিবৰ কাৰণে। গতিকে আমি চৰকাৰত আহিলে আমাৰ ল'ৰা ছোৱালীখিনি, নিবনুৱা ল'ৰা ছোৱালীখিনি কৃষি কাৰ্যৰ পৰা আৰম্ভ কৰি মীন পালনৰ পৰা আৰম্ভ কৰি বিভিন্ন যিখিনি ৰিচোৰ্চ আছে, আমি এইখিনি ইউটিলাইজ কৰি পেলাই আমাৰ ল'ৰা ছোৱালীখিনিক আমি প্ৰথমত সংস্থাপন দিম। তাৰপিছত থাকিল দ্বিতীয় কথা, আজি যিসকল আমি দেখিবলৈ পাইছোঁ, সকলো ৰাইজে গম পায়, ৰাইজে মুকলিকৈ ক'ব নোৱাৰে, ভয় কৰে। আমি স্পষ্টকৈ কৈছোঁ, সাৰদা নাৰদা কেলেংকাৰী যিসকল ব্যক্তি আছে, লুইচ বাজোৱা কেলেংকাৰী নায়ক, আমি তেওঁলোকক জেলত পঠাম। হ'ব পাৰে মুখ্যমন্ত্ৰী, যদি দিল্লীৰ অৰবিন্দ কেজৰিৱাল যদি জেলত যাব পাৰে, অসমৰ বিশ্ব শৰ্মাও জেলত যাব। নিশ্চয়। আপোনালোকে ভাৰতীয় গণ পৰিষদ দলৰ পৰা অসমৰ কেইটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু আপোনালোকৰ প্ৰতীক চিহ্নটো কি? ৰাইজক কি আহ্বান কৰিব, কিহৰ ছবিত ভোট দি জয়যুক্ত কৰিবৰ আহ্বান কৰিব? আমি সদ্যহতে এতিয়া 5টা লোকসভাৰ কাৰণে আমাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। প্ৰথম ফেজত আমাৰ শৈলেন চন্দ্ৰ মালাকাৰ ডাঙৰীয়া তেওঁৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিলে কাজিৰঙা লোকসভা সমষ্টিত। নগাঁৱৰ কাৰণে মই শান্তনু মুখাৰ্জীয়া তথা দলৰ কাৰ্যকৰী সভাপতিয়ে দলে মোক মনোনীত কৰিছে। আৰু গুৱাহাটীৰ কাৰণে আমাৰ জ্যেষ্ঠ উপ সভাপতি চামাজ চৌধুৰী ডাঙৰীয়াক দলে মনোনীত কৰিছে। দৰং ওদালগুৰি সমষ্টিৰ কাৰণে বীৰেন বসাক ডাঙৰীয়াক দলৰ সাধাৰণ সম্পাদক তেওঁক দলে মনোনীত কৰিছে। আৰু ধুবুৰীৰ কাৰণে আমাৰ জিয়াউল হক ডাঙৰীয়াক, তেওঁ এজন অধিবক্তা, তেখেতক দলে মনোনীত কৰিছে। গতিকে ৰাইজ, আমাৰ চিহ্নটো কল। গতিকে ৰাইজে এবাৰ কল ভৰ্তি কৰি আমাক আশীৰ্বাদ দিয়ক। আৰু ৰাইজেও কলৰ পৰা বিভিন্ন ৰকম খানা খাজনা পাব, যাতে ৰাইজৰ উপকাৰ হ'ব। ধন্যবাদ। নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী শান্তনু মুখাৰ্জী, তেখেতে ইতিমধ্যে আমাক বহু কথাই জানিবলৈ দিছে। তেখেতে নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু তেখেতে নগাঁও সমষ্টিবাসীক কলহৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাইছে। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ, ইতিমধ্যে হৈ যোৱা লোকসভা সমষ্টিৰ কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী শৈলেন চন্দ্ৰ মালাকাৰো এখেতৰ লগত সংগ দিছে, যিহেতু একে দলৰে ভাৰতীয় গণ পৰিষদ দলৰ। আৰু তেখেতৰ পৰাও আমি
জানিব বিচাৰিম যে নগাঁও সমষ্টিত আপোনালোকে কেনে সঁহাৰি পাইছে ৰাইজৰ পৰা। পোনপ্ৰথমে এই ৰঙালী বিহুৰ উৎসৱত এই বতৰত আপোনালোকলৈ মোৰ হিয়াভৰা মৰম আৰু চেনেহ লগতে আন্তৰিকতাৰে অসমবাসী ৰাইজক হৃদয়ৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি বিৰাট সঁহাৰি পাইছোঁ অসমৰ বা কাজিৰঙা লোকসভাৰ সমষ্টিৰ ৰাইজে বিৰাটভাৱে সঁহাৰি জনাইছে আৰু প্ৰথম নতুন অৱস্থাত আমাক জয়যুক্ত কৰাৰ কাৰণে নিজৰ কাঠিৰ ধন খৰচ কৰি আমাৰ লগত সহযোগ কৰিছে। মোৰ এটাই কথাই হ'ল যে আজি চাওক শিক্ষা ব্যৱস্থা অসমৰ যিখিনি শিক্ষা ব্যৱস্থাৰ কাৰণে এই মোগলে থৈ যোৱা মাদ্ৰাছাবিলাক এই তাহানিৰ সেইবিলাক চলি আছে। তাৰ পাছত ব্ৰিটিছে দি যোৱা ডন বস্কো, ছেইণ্ট মেৰিজ এইবিলাকৰ ইংলিছ মিডিয়ামৰ শিক্ষা গতানুগতিক চলি আছে। কিন্তু এই চৰকাৰে ইমান হিন্দুবাদী কয়, হিন্দু আৰু মুছলমানৰ মাজত বিভেদ আনে, খ্ৰীষ্টানৰ মাজত বিভেদ আনে। কিন্তু কেইখন গুৰুকুল বনাইছে কওকচোন, আপোনালোকেই কওক, গুৰুকুলৰ শিক্ষা আজি আছেনে? হয়। তাৰ পাছত আপোনাৰ যিটো আয়ুৰ্বেদ চিকিৎসা পুৰণি, সেই আয়ুৰ্বেদ চিকিৎসাক আপোনাৰ চেপা মাৰি থৈ এই যিটো আপোনাৰ এইটো কি চিকিৎসা হয়, এইটো আপোনাৰ আধুনিক চিকিৎসা জগতৰ যিটো মানে জানে মৰা যিবিলাক প্ৰাণঘাতী ঔষধৰ মূল্য বৃদ্ধি কৰি এটা মাধমাৰ সোধাইছে ৰাইজৰ ওপৰত। তাৰ পাছত এনেকুৱা বাসস্থান যিবিলাক দিছে, সেই বাসস্থানবিলাক বনোৱাৰ পাছত 1 বছৰ পাছত পৰি যাব। অন্ন বস্ত্ৰ 5 কেজি চাউল দিছে, 5 কেজি চাউল দিছে আৰু আমি কিনি খাব লাগে 62 টকাত। 5 কেজি চাউলে কেইদিন খাব এই মানুহজনে? তো যি কি নহওক, আজি ৰাইজক আমি যিমানখিনি পাৰিছোঁ বুজাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ মাধ্যমে, আৰু আপোনালোকৰ সহায় সহযোগেৰে আমাৰ অসমখন আমি চাওঁ সকলো জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠক আৰু সকলোক লৈ আমি এখন সুন্দৰ বলিষ্ঠ সমৃদ্ধ অসম গঢ়াৰ কাৰণে আমি আগুৱাই যাওঁ। এইখিনিয়েই মোৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। আৰু আজি আহিছোঁ আমাৰ লগৰ সতীৰ্থ শান্তনু মুখাৰ্জীৰ লগত।